নমস্কাৰ বন্ধুসকল, আপোনালোকে কৈ আছিলে তই ডাঙৰ মাইৰ লগত বা সৰু মাইৰ লগত একেলগে খাবি দেই। সেইটো কাৰণে ইয়াৰ ডাঙৰ মায়ে মই একেলগে খাম। আকৌ সৰু মায়ে ভৰিকেইখনতে এনেকে বহিব নোৱাৰে যে, সেইটো কাৰণে কৈছে মই নাখাওঁ, সেনেকে কৈছে। আৰম্ভ কৰিছো উখোৱা চাউল আকৌ দালি তৰকাৰী যি পাইছো সেয়াকে মিলাইছো আৰু বন্ধুসকল। কৃষ্ণ আকৌ যে আলু কেইটামান আনি দিছিলো সেয়াকে বনাইছো। সন্ধিয়া আগে আগে ভাত কেইটামান খালো। আকৌ মায়ে কৈছে আকৌ কেইটামান খাই ৰাতি ভোক লাগিব সেনেকে কৈছে। জলদি এই জলকীয়া এটা দিয়া। মোৰ আজি ইফালেও নহয় সিফালেও নহয়, খাব মনো নাই আকৌ খালেও সেয়া বেছি হয়। হাততে দিয়া। চানা লাগিব নালাগে। মই সৰহকে নাখাওঁ নহয়, অলপ অলপ হ'লে আকৌ দলীয় মই যে মায়ে ৰুমত খাওঁ যে মানুহে আকৌ কৈ থাকে তহঁতে মনে মনে বস্তু সৰহকে খাওঁ এনেকে কয়। মায়েহে বনাই বনাই দিয়ে। মাংস আনিলেও সেয়া ঘৰত মায়ে বনাই দিয়ে। আকৌ মাছ আনিলেও সেয়া মায়ে বনাই দিয়ে। মই দিওঁ চব অকমান বেছি। দুকুৰা নাখায়। পাপা প্ৰেছাৰ উঠাতে খিংখিঙীয়া হ'লে গম পাইছ মানুহটো। প্ৰেছাৰ চুগাৰ থকা যে সেইটো কাৰণে। তামোল কাটিছা? আকৌ কৈছিলে নালা বেলেগ ভিডিঅ' বনাবিচোন তই এনেকে কৈছিলে। বৰষুণে একেবাৰে বাটলৈ ওলাই যাব নোৱাৰো। তাতে বোকা গোটেই ৰাস্তাটো। বন্ধুসকল ভাত খাই হ'লে ডাঙৰ মায়ে লাহে লাহে খাই থাকে। ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে সেৱা থাকিল বন্ধুসকল।